जन्नत है भाई जन्नत जन्नत सब कालो किस मारेली कुमरुक सुदुम गाइस सो गाइस আকৌ আজি অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ৱেল হেল্ল' গাইস ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ সো গাইস আকৌ আজি আমাৰ প্লেনিং হৈ গ'ল ফটকে লগৰবিলাক কল কৰিলে বল এটা জেগাত যাওঁ বুলি সো ওলাই আহিলোঁ ফাইনেলি সো এতিয়া যাওঁ মাংসটো পাছত লৈ লওঁ কিবা এটা খানা হ'ব মানে আমাৰ আজি সো এনে আৰু সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক সো গাইস আজি ফাইনেলি গৈ আছোঁ ক'ৰবাত গৈ আছোঁ আৰু প্লেনিংটো হৈছে আৰু ফটকে তাৰপিছত গৈ আছোঁ আজি মাংসটো এতিয়া ফাৰ্ষ্টত লৈ লওঁ সো ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক গাইস মাংসটো লৈ লওঁ জাং নালাগে অঁ তাৰপৰা দি দিয়ক কলিজা নাই কলিজা খতম মানে ভাল ভাল চাই দি দিব দাদা কলিজা দি দিয়ক সো গাইস ফাইনেলি মাংস লৈ ললোঁ আৰু সো এতিয়া যাওঁ দি দিলোঁ আৰু এতিয়া মাংসটো দিব আছে ফাইনেলি আমাৰ ভাত চব্জি বনোৱা হৈ গ'ল ভাতটো হেমন্ত আগতে বনাই থৈছিলে এতিয়া আমি মাংসটো এতিয়া বনালোঁ সব ফাইনেলি ইয়াত ভৰাইছোঁ আৰু এতিয়া লৈ যাওঁ ভাতটো ভৰাই আছোঁ স্কুটিত সো ইফালে মাংসটো লৈ লৈছোঁ সো গৈ থাকোঁ আৰু খাবলৈ যাওঁ এতিয়া সাজ খাই আহোঁ সো এনেই আৰু ঈদৰ স্পেচিয়েল আৰু আজি সো এনেই মানে আমাক কোনো ইনভিটেশ্যন দিয়া নাই আমি নিজে গৈ আছোঁ সো এতিয়া ভাল লোকেশ্যনত অৰুণাচল প্ৰদেশ আমাৰ ঘৰৰ পৰা ওচৰে আৰু বেছি দূৰ নহয় সো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক সো গৈ থাকোঁ আৰু असलैको रातो साडी चारा पाङ्रे गाडी असलैको रातो साडी चारा पाङ्रे गाडी किनिदिउँला सुनको चुरा बरुरी नै काडी आहै बरुरी नै काडी गाईलाई गोठरेली मै घोडालाई तबेला जाला जोवन रेली मै नगर অল ৰাইট গাইজ ফাইনেলি আহি পালোঁ আৰু আমাৰ এইটো লোকেশ্যন ডেষ্টিনেশ্যনটো ডাইৰেক্ট পালোঁ আৰু ইয়াত চাওক এইফালে চাওক নদী এখন বৈ আছে ইয়াতে আমি এতিয়া ভাতটো খাওঁ আৰু এইফালে চাওক পাহাৰ ইয়াত এখন শিলৰ ফেক্টৰী আছে ইছ ভাই এইফালে চাওক হাত ভৰি ধুই আছে কি মজা লাগিব আজি খাই চ' ভৰি হাতটো ধুই লওঁ তাৰপিছত খাওঁ আৰু চ' বহুত বেছি ভোক লাগিছে ঘৰৰ পৰা ভাত খাই অহা নাই চ' ভৰিটো ধুই লওঁ চাওক বহুত ঠাণ্ডা পানী এইফালে চাওক পাহাৰ এইবোৰ চব পাহাৰ ইফালে যিমান চাই পাইছে পাহাৰ আৰু আগফালে নগ'লোঁ আৰু বোকা পানী একচুৱেলি বৰষুণ দি আছিলে ন বোকা বোকা আছে চ' সেইকাৰণে ইয়াতে খাই দিওঁ আৰু চ' চাওক বেয়া লগা নাই একচুৱেলি এই চাইডে আৰু চাওক তল চাইডে পানী বৈ আছে নদী এখন আছে ইফালে শিলৰ ফেক্টৰী চ' এতিয়া খাই লওঁ আৰু ভাতটো চ' গাইজ মজা লাগিছে আহিয়ে থাকোঁ আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰত চাই থাকে আৰু এইটো জেগা আগফালে নগ'লোঁ আগফালে আমি গৈছিলোঁ আগৰ ভিডিঅ'বোৰত চ' এতিয়া ওচৰতে খাইছোঁ আৰু চ' চাওক ধৰিছোঁ আৰু মাংসটো খুলি দিব আমাৰ ই আছে চ' খুলি দিয়ক অকণমান চ' গাইজ চাওক পিঁয়াজ আনিছোঁ 4টা গোটাকৈ এইটো চাওক মাংস চাওক গাইজ লোভ নালাগিব কিন্তু দেই এইটো চাওক নেমু কমেণ্টত হাও নলগাব মুখ নলগাব চলিলে বেয়া পানী চব আনিছিল মুখ নানিলি চ' গাইজ খাই লওঁ এতিয়া বৰ্তমান চ' ভিডিঅ'টো চাই থাকক চ' গাইজ ফাইনেলি এতিয়া মই মাংসটো বিলাই দিওঁ চ' খাকুৱা লৈ ল'লে বুলি কৈ দিয়ে এইটো চাওক সঁচাকৈ লৈ লৈছে সি নেমুটো ইয়াত থমা চ' সি আগতে লৈ লৈছে আমাক নিদিলেই সি হবি অলপ অলপ পাছৰ কাৰণে ঝোলটো আৰু মাংস দিলোঁ তাৰপৰা ঝোল দিবি ইমানে হ'ব ন তোৰ কাৰণে আৰে ঠিক লাগে মইতো গ্ৰেভি দিবি দেই মোক তলৰ মাংস আলু দি ভালকৈ ল না ইণ্ডিয়ান বালিত গিৰিব ডাইৰেক্ট জানো নাই সেই মালু দে মোক আৰু গ্ৰেভি চ' গাইজ ফাইনেলি খাব লৈছে আৰু এইটো চাওক হেমন্ত দবাই দিছে আৰু এইটো ইফালে চব লাজুকীবিলাক চাওক ইফালে ইয়াছ আছে কিন্তু দেখাব দিয়া নাই বেড লাজ কৰে হেমন্ত গাইজ ফাইনেলি খাই আছোঁ আধা আধি খালোঁ আৰু আমাৰ কেনে লাগিছে
কেনেকুৱা এই মজা চাওক চ' গাইজ খাই লওঁ ইফালে চাওক নৈ এখন বৈ আছে ইয়াৰ ওচৰতে আমি পাৰত বহি খাই আছোঁ আৰু ইফালে পাহাৰ কি মজা লাগে কি লাগে আৰু ইয়াতকৈ খাই লওঁ গাইজ গাইজ আমাৰ ফাইনেলি খানা পিনা হৈ গ'ল চ' অকণমান ঠাইটো চফা কৰি দিওঁ চ' তাৰপিছত গৈ থাকোঁ আৰু চ' কি মজা লাগিছে ফটো চটো উঠিলেও কেইখনমান তাৰপিছত যাওঁগৈ আৰু জেগাটো অকণমান চাফা কৰি থৈ যাওঁ চ' বহুত ভাল লাগিলে আহি আপোনালোকে আহিব পাৰে চ' ডেছক্ৰিপশ্যনত এড্ৰেছটো দি দিওঁ চ' কি আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাকত চাই থাকে আৰু ক'ত চ' ওচৰতে আৰু অৰুণাচল প্ৰদেশ পৰে চ' আৰু ভাল লাগিছে চ' ফটকৈ প্লেনিংটো হৈ গ'ল ন সেইকাৰণে আহি গ'ল আৰু এতিয়া চাওক এইফালে শিলৰ ফেক্টৰী আপোনালোকক যদি শিল লাগে কাৰোবাক ঘৰ বনাবলৈ চ' ইয়াত চাওক আহিব পাৰে এড্ৰেছটো মই দি দিওঁ বাৰু আপোনালোকক চ' শিলগুটি যদি আপোনালোকক লাগে ঘৰ বনাবৰ কাৰণে আহি যাওক পূৰা ওচৰতে আৰু এইবাৰ চাওক শিলগুটি ইমান ডাঙৰ ডাঙৰ শিলগুটি আছে ইয়াত চ' ভাল লাগিছে চ' গাইজ এতিয়া চাফা কৰি লওঁ জেগাটো তাৰপিছত গৈ থাকোঁ আৰু ঘৰলৈ চ' কি কৰোঁ আৰু ন উপায় নাই চ' ভিডিঅ'টো চাই থাকক আৰু আগলৈ অলৰাইট গাইজ এতিয়া ফাইনেলি য'ত নেকি আমি ভাত খাইছিলোঁ তাৰ পৰা এটা ওলাই গৈছোঁ আৰু অকণমান জেগাটো চাই লওঁ অকণমান ঘূৰি লওঁ আৰু কি কৰোঁ এতিয়া ঘৰততো বহুত আমনি লাগে বেছি দূৰ নহয় ঘৰটো বাৰু 10 কিলোমিটাৰমান দূৰ চ' এতিয়া অকণমান চাই লওঁ চ' ব'লো গাইজ চলো য়েছ বল এয়া চাওক পাহাৰ এইটো ফাইনেলি আমি আকৌ আপলোডিং পাই গ'লোঁ চ' গাইজ আপোনালোকে আহিব পাৰে এইফালে চাওক গাইজ পাহাৰৰ এইটো চাওক আহিব লাগিছিলে ন আমি ভুল কৰি অ' মাই গড জন্নত হে ভাই জন্নত চাওক এইফালে চাওকচোন ৰাস্তা চাওকচোন এনেকুৱা ঘূৰি গ'ল অ' মাই গড এইফালে চাওক জন্নত হে ভাই জন্নত অলৰাইট গাইজ ফাইনেলি আমি এতিয়া ঘৰ গৈ আছোঁগৈ চ' ৰাস্তাৰ মাজতে আছোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ চ' ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্টত জনাব চ' যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আজিলৈ ইমানতে ৰাখোঁ বি চেভ এণ্ড ৰাইট চেভ টিল দেন টাটা বাই বাই গাইজ বাই বাই চ' বাই বাই গাইজ বাই বাই So मेरी कोटिलो माया बम्बई जाने